চ' 2024 তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিবা কম্পাৰ্টমেণ্টেল মেট্ৰিকটো চ' তেওঁলোকৰ বাবে ৰুটিনটো আহি গৈছে চ' তোমালোকে ভালকৈ চাই লোৱা কোনটো এক্সাম কেতিয়া আছে আৰু তোমালোকৰ এক্সামটো 28 মে'ৰ পৰা আৰম্ভ হ'ব চ' ইয়াতে ভালকৈ চাই লোৱা চ' ফাৰ্ষ্ট যিটো এক্সামটো আছে তোমালোকৰ 28 মে'ত এইটো এক্সামটো আৰম্ভ হ'ব ৰাতিপুৱা 9টাৰ পৰা তো ফাৰ্ষ্ট এক্সামটো আছে তোমালোকৰ ML আৰু যিসকলৰ কম্পিউটাৰ ছায়েন্স আছে আৰু কমাৰ্চ আছে তেওঁলোকৰ বাবে ইলেক্টিভ এইটো হ'ব আফটাৰনুনত আৰু যিটো 29 মে'ত হ'ব এইটো আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স যিসকলৰ বাবে মানে যিসকলে মেথ পৰীক্ষাটো দিবা আৰু ইয়াতে তোমালোকক ভালকৈ দিয়া আছে যে অনলি ডিছক্ৰিপটিভ যিটো আছে সেইটো হ'ব এক্সাম তোমালোকৰ আৰু তোমালোকে যেটো তোমালোকে মেট্ৰিক পৰীক্ষাত 45টা MCQ পাইছিলা এইবাৰ আৰু কম্পাৰ্টমেণ্টত তোমালোকৰ MCQ নাথাকে কাৰণ তোমালোকে মেট্ৰিকত যেটো MCQ পাইছা নাম্বাৰটো সেই নাম্বাৰটো তেওঁলোকৰ তাতে আছেই যেতিয়া তোমালোকে এইবাৰ পৰীক্ষাটো দিবা সেই নাম্বাৰটো এড কৰি দিব ঠিক আছে চ' তোমালোকৰ এইবাৰ আৰু MCQ বিলাক নাহে ঠিক আছে যেনেকুৱা তোমালোকৰ সায়েন্সত আহিছিল সায়েন্সত নাহে ইংলিছ তাৰপিছত আছে তোমালোকৰ মেথছত এইবিলাকত MCQ নাহিব ঠিক আছে তাৰপিছত যেটো এক্সাম আছে আৰু ইয়াতে তোমালোকে ভালকৈ চাই লোৱা ইয়াতে কি আছে সাবজেক্টবিলাক যিসকলৰ টুৰিষ্ট আছে টুৰিজম আছে ঠিক আছে প্ৰাইভেট সেক্টৰী আছে তো এইবিলাক তোমালোকে গম পাবা কাৰ কি সাবজেক্ট আছে আৰু যেটো আছে 30 মে'ত যেটো এক্সাম হ'ব এইটো আছে সায়েন্স এক্সামটো ঠিক আছে সায়েন্স এক্সামটো তোমালোকৰ যেটো MCQ আছে এইটো এক্সামটো আৰু নহয় কাৰণ MCQ তোমালোকে যেটো নাম্বাৰ পাইছা সেইটোই নাম্বাৰ তোমালোকক দিয়া হ'ব আৰু অনলি যিবিলাক বৰ্ড কোৱেশ্চন আছে সেইবিলাকে লিখিব লাগিব তাৰপিছত আছে 31 মে 31ত এক্সামটো আছে ইংলিছ এক্সাম ইংলিছ যিজনৰ বিয়া হৈছে আৰু এইফালে আছে ইলেক্টিভ হ'ব তোমালোকৰ ইভিনিঙত জিঅ'গ্ৰাফি সংস্কৃত যিসকলৰ আছে সেইবিলাক হ'ব ইভিনিঙত ঠিক আছে আৰু যিসকলৰ ছ'চিয়েল সায়েন্স আছে ছ'চিয়েল সায়েন্সটো হ'ব তোমালোকৰ 1 তাৰিখত মানে 1 জুনত এটা হ'ব ছ'চিয়েল সায়েন্সটো তোমালোকৰ MCQ নাহে অনলি ডিসক্ৰিপটিভ পাৰ্ট অনলি ঠিক আছে আৰু যেটো তোমালোকৰ এক্সাম হেক এতিয়া হ'ব জুন 3 জুনত মানে 3 তাৰিখত তোমালোকৰ হেক হ'ব ইয়াতে কি আছে হিষ্ট্ৰী আছে এছামিছ আছে ইলেক্টিভ যিহতৰ মানে এছামিছ চ' আৰু যিসকলৰ এডভান্স মেথামেটিক্স আছে তেওঁলোকৰ বাবে 3 তাৰিখত ৰাতিপুৱা এক্সামটো হ'ব আৰু তোমালোকৰ এক্সামটো 2 ঘণ্টাৰ কাৰণে হ'ব কাৰণ তোমালোকৰ যিকেইটা সাবজেক্টত MCQ নাই সেইকেইটা সাবজেক্টত 2 ঘণ্টাৰ কাৰণে এক্সামটো হ'ব ঠিক আছে চ' এইটোই ভালকৈ পঢ়া দিন আৰু বেছি নাই আৰু সকলোলৈ ভিডিঅ'টো পঠাই দিবা যিসকলে এক্সামটো দিব চ' আজিৰ কাৰণে এইখিনি